হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আজি মঙলবাৰ, সেইবাবে সদায় মই যেনেকৈ পূজা কৰোঁ সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলালোঁ। আৰু যদি ভিডিঅ'টো অকণমানো ভাল লাগি থাকে, লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব, আৰু কিবা ভুল হ'লেও আপোনালোকে কৈ দিব। আৰু এতিয়া মই পূজাত যিখিনি গোটেইখিনি মই যোগাৰ কৰি লৈ আছোঁ। আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰিলোঁ, অকণমান কাটি কাটি দি কৰিছোঁ, কাৰণ বেছি দীঘল হৈ যায় ভিডিঅ'টো আৰু আপোনালোকে চায়ো কিজানি আমনি পাব পাৰে। সেইকাৰণে যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই গোটেই বস্তু ৰেডি কৰি ভগৱানক মই নিজে শুদ্ধ হৈ ভগৱানক তুলসীৰ পাত দি আছোঁ আৰু ফুট দিলোঁ গোটেই ভগৱানক ফুট দিলোঁ। তাৰপিছত ইয়াতে মই ফুট দিম গোটেই, আৰু মই সিন্দুৰৰ ফুট দিম সদায়। আৰু মনটো যে ইমান ভাল লাগে না পূজা কৰাৰ পিছত। এতিয়া মোৰ গোটেই হোৱাৰ পিছত মই ফুল দি আছোঁ। আৰু আমাৰ ইয়াতে বেছি ফুল পোৱাই নাযায়, যিখিনি এই নিত্য ফুলবিলাক এইবিলাকে পোৱা যায়। আৰু মই এতিয়া আৰতি কৰিম ভগৱানকে আৰতি কৰি তাৰপিছত মই সেৱা কৰিম। তাৰপিছত মই ভগৱানক ভোগ এনেকৈ চব আমাৰ ভগৱান লক্ষ্মী নাৰায়ণ, তাৰপিছত মা বাগেশ্বৰী, মা হনুমান পিতা, শ্ৰীকৃষ্ণ, ৰাধাকৃষ্ণ চবকে মই ভোগ এনেকৈ ওচৰত মই দিম। তাৰপিছত মই মোৰ পূজা শেষ হ'ব। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ মন্দিৰটো অকণমান সেন্দুৰ কি হৈ গৈছে, মই